লাগে দুখ পাইছে কিন্তু কি লাগে নতুন এটা ল'ব লাগিব চাবাচোন এটা পইচা আধা আধা ই কবিতা এয়া দেখাই পাইছিলে পুৰা ধুনীয়াকৈ সিজি গ'ল পুৰা মটৰ চটৰ পুৰা ধুনীয়া ৰঙে চঙে ধুনীয়া হৈ আহিছে এতিয়া মানে বেলেগ একো কাম নাই ইয়াতে এই ইয়াত ধনিয়া যি একদম যিটো নেকি স্প্ৰিংকলটো কৰি দিব লাগিব ধনিয়াটো ধুনীয়াকৈ হৈ গ'ল নমস্কাৰ বন্ধু বান্ধৱীসকল ট্ৰিনায়ন চলিন বানলৈ আপোনালোক স্বাগতম জনাইছোঁ আজি মানে হঠাৎ গাড়ীৰ ভিতৰৰ পৰা ব্লগ এটা আৰম্ভ কৰিছোঁ কোনোবা থিয় হৈ থকা লাগে গাড়ীৰ ভিতৰৰ পৰা ব্লগটো আৰম্ভ কৰা এইটোৱে যে কাৰণ মই এটা দুটামান মানে মেছেজ আহিল মই টিউশ্যন কৰি আছিলোঁ টিউশ্যন কৰি থকা দুটামান মেছেজ আহিল মেছেজ বেলেগ কোনো দিয়া নাই মানে নিজৰে টিটো দিছে কিন্তু মেছেজকেইটা চাই মানে এতিয়া হাঁহিম না কানিম লাগি আছে গতিকে মেছেজকেইটা প্ৰথমতে মই আপোনালোক দেখাই লওঁ তাৰপাছত আপোনালোকে ভাবকচোন সেনেকুৱা যদি হঠাৎ মেছেজ এটা আহি যায় কেনে লাগিব পাৰে মনত মোবাইলটো খোলো আৰু মই মোবাইলত মানে উলিয়াই থৈ দিছিলোঁ বস্তুটো মই নিজেই ইয়াত দেখিছানে কি আহিছে মোৰ মোবাইলটো বেয়া হ'ল এনেকৈহে দিলে ভাল হ'ব বস্তুটো মোৰ মোবাইলটো বেয়া হ'ল নতুন এটা ল'ব লাগিব চাবাচোন এটা পইচা আধা আধা ই কবিতা নেভাৰ এইটো মোবাইলটো দেখাইছে মানে এইটো OnePlus 10R2 তাৰপিছত দাম বেছি নহয় কিমান বা দাম 34,000 দাম এইটো বেছি নহয় ঠিকে আছে আগততো বহুত দিন হ'ল ঠিকে আছে মজা মই কিবা এটা দিছিলোঁ বুলি পেলাই আকৌ খং উঠো বুলি পেলাই ডিলিট কৰি দিলোঁ নহ'লে আকৌ ভাবোঁ কি ৰেছপণ্ডে দিয়া নাই তই বুলি ক'ব তাৰপিছত আকৌ মই ইউটিউবত চাইছোঁ অলপ আগতে দেখিছিল নে মেছেজটো কি দিছিল চাবাচোন এটা তাৰ এতিয়া মেছেজ পালি নে এই আপোনাৰ চাবাচোন এটাটো কেতিয়া দিছিল 6:24 6:24 চাবাচোন এটাটো দিছিল তাৰপাছত 6:26 দিছি মই ইউটিউবত চাইছোঁ বুলি দেখিছা তাৰপিছত 34,000 টকা বোলে আজি অৰ্ডাৰ দিলে 11 তাৰিখে পাব মই চাবালৈকে ৰখিয়ে আছে তাই মোৰ পেহে মোক খুচিহে আছেনে জনাইছি নে খুচি মই জোৰবাই পৰা নাই ৰুমত কেতিয়া আহিবা এতিয়া খুচা তই ৰুমত কেতিয়া আহিবা বুলি আজি ল'ম টিউশ্যনত আছোঁ এইটো ময়ে দিছা বাৰু তাৰপিছত আৰু এইটো হেৰি লাভটো দি পঠাইছি বাৰু এইটো বাৰু বিৰাট ভাল কাম কৰিছি এইটোতো দিবাই লাগিব ন আজি আৰু বহুত বেছি দৰকাৰী আজিৰ কাৰণে বজাৰ তাৰপিছত মই দিছোঁ তাৰপিছত আকৌ এইখিনি আছে পানী আলু দালি মিঠাতেল চয়াবিন লাষ্টত চিপছটোতো নিদিলেও হ'ল হয় তাৰপিছত এইখিনিয়ে দিছি বস্তুটো এতিয়া তাৰ আগতে কিন্তু মোৰ অলপ কাম এটা আছে মই এতিয়া টিউশ্যন কৰা শেষ কৰি পেলাই মই প্ৰথমতে চুলিকেইডাল অলপ বনাই লওঁ কাৰণ সোমবাৰ নে মঙলবাৰ মানে মই কি যাম মৰিগাঁও যামতো গতিকে চুলিকেইডাল মানে বানাই লওঁ বনাওঁ আমি মানে জেনেৰেল চেলুনত নবনাওঁ আমি অলপ পাৰ্লাৰত বনাওঁ কথা এটা আছে না কাৰণ তাতে বেলেগ একো কথা নাই মানে সিহঁতে মুখটো ধুই দিয়ে গতিকে সেইটো হৈছে কাৰণ গতিকে বলক মই অলপ পাৰ্লাৰত যাওঁ আপোনালোক দেখাই আছোঁ তাৰ ভিতৰত যাই পেলাই বলক ফাইনেলি আহি পালোঁ ক্লাছিক এইখন দেখছি নে ওপৰত তাতে যাম এতিয়া ক্লাছিকত মই আকৌ ভিডিঅ' কৰি নাযাওঁ ক'ৰবাত কৰি গ'লে কোনোবা আকৌ জীয়াই কিবা কৰি থাকিব ধুনীয়াকৈ দেখা পাব না সেইকাৰণে গতিকে আৰু মানে ভিডিঅ' নকৰাই যাওঁ ৰচোন খোলাবা আছে নাই চাওঁ ফাইনেলি ৰুম আহি পালোঁ এতিয়া মই তাইক যাই পেলাই চাম তাইৰ অৱস্থাটো কি হৈ আছে দৰ্জাখন অলপ মানে হেৰি কৰি লৈছোঁ চাই লওঁ কি কৰি আছে কি কৰা নাই পৰিস্থিতি কেনে হৈ আছে মানুহজনী মানুহজনী এইটো মিনতি মিনতি বৰফ পচি নেকি কি লাগছে তো কি লাগে তোৰ মুখখন দেখুৱাব পাৰ এই উঠিল চলি কি লাগে তো কি লাগে হা কি 10R OnePlus লাগে ন OnePlus লাগে মোক নাচাকে দাড়ি চিলিকা চুইকছে নাই কেনেকুৱা লগা হৈছে হা কেনেকুৱা লগা হৈছে আগতে চোৰাং চিকাৰী হেন লগা হৈছিল এতিয়া কেনেকুৱা লগা হৈছে কৈছোন বেয়া দেখা হৈছে ভেৰি গুড কি লাগে তো হা চিপছ আছে কি লাগে তো OnePlus 10R মোবাইলটো বেয়া হৈছে মোৰ এইটো কি চলি আছে দেখোন এইটো এনেকৈ চলি আছে এনেকৈ দিলে একোৱে নহয় বন্ধও নহয় চলি আছে এতিয়া কি লাগে মোবাইল কিয় লাগে মোবাইল এইটো বেয়া হৈছে হা তোমাক কিয় লাগে মোবাইল লাগে মাৰি পেলাম মোবাইল লাগে
হে তোমাৰ জীৱনত কি ইম্পৰ্টেণ্ট তোমাৰ জীৱনত অ' মা দুখ পাইছোঁ মোবাইল লাগে নে মোবাইল ইম্পৰ্টেণ্ট নে স্বামী মোবাইল কি মোবাইল মুখখন দেখাব এই এই কেনেকুৱা কি খবৰ ভাল মোবাইল লাগে তো এটা কাম কৰিব লাগিব মোবাইল লাগে যদি হা উঠচোন উঠ পঢ়ি আছোঁ মই কি লাগে অ' মা কি লাগে নমাই দুখ পাইছে কিন্তু কি লাগে নামাৰা মালিচ এই দুপাই দে বাৰু যিয়ে নহওক পাছৰখিনি চিপছ আহি আছে মই দেখাই আছোঁ পাছৰখিনি দেখাই আছোঁ ৰ অ'কে মই দেখাই আছোঁ ইয়াৰ পাছৰ পৰিস্থিতি অৰ্ডাৰ দিয়া হয় নে নহয় দেখাই আছোঁ জাষ্ট মানে চলপটোহে লৈ ল'ব মানে মানুহৰ মুডটো কেনেকুৱাকৈ আছে গতিকে দেখা যাওক পাছৰখিনি কি হয় কি নহয় ভালে আছ সিদিনা সেই ভিডিঅ'টো আধা হৈ গ'ল তাৰমানে ধৰ দেখা পাই মই দাড়ি চুলিয়ে গজি গ'ল মানে ভিডিঅ'টো পূৰা আধা হৈ গ'ল কিন্তু মোৰ তাই 10Rটো দিয়া নহ'ল কাৰণ মই ইমান টকাৰো মানুহ নহয় গতিকে ভিডিঅ'টো সিদিনাৰ লগত এই ভিডিঅ'টো এশৰাখিনি মিলাই দিছোঁ ইমান টকাৰতো মানুহ ভাই নহয় কিন্তু ডাঙৰ কথাটো হ'ল কি বস্তুটো নেদি পেলাই মোৰ নিজৰে লছ হ'ল কাৰণ মোৰ আইফোনটো তাই লৈ ল'লা গতিকে এই হৈছে মোৰ দুখৰ বিষয় কিন্তু এটা অপশ্যন ৰাখছি তাই ভাল ছোৱালী যিহেতু তাই কৈছে কি ভিডিঅ' কৰাই কিন্তু মোৰ মোবাইলটো লয় কিন্তু বেলেগ এইটো ক্ষেত্ৰত মোৰ মোবাইলটো লাৰবাই নৰা গতিকে এই হৈছে কথা গতিকে আজি ভিডিঅ'টো অকল এইখিনিয়ে নহয় ইয়াৰ লগত খোৱাৰ ৰেচিপি এটা মানে ঢালি দিম অলপমান গতিকে চাই থাকক ভিডিঅ'টো কিন্তু তাৰ আগতে বস্তু এটা দেখাই আছোঁ বাকে চলিক পঢ়ে দিছেচোন বাৰু ঐ কি খবৰ হাই দি ঠিক গুড বয় মানে গুড গাৰ্ল ভেৰি গুড হাই দি এইটো মজা তোমাৰ লেংগুৱেজ ট্ৰেইনিং তামাম হৈছে দেই তোমাৰ এইটো কি পঢ়ি আছে হাতীৰা 11 আৰু এইটো মাৰ্কছ গলত কি হৈছে কণ্ঠ বেয়া নেকি তোমাৰ কণ্ঠ খাৰাপ কিহৰ কাৰণে ধূলি বালি লাগিছে আৰু তোমাৰ কিবা ক'বা তুমি কিবা ক'বা কবি নেকি বৃহৎ নিযুক্তিৰ কথা হাঁহি দিয়া একবাৰ এই হাঁহি দি হাঁহি দি এইটো কি হাওৰত জ্ঞান বৈ হাঁহি দিয়া একবাৰ নাই চুইচটো টিপা গ'ল বেলেগত হাঁহা বন্ধ হৈ গ'ল এইটো চিষ্টেমতে নহ'ব দেই বুজিছা গতিকে চলি হৈছে এইটো কণ্ডিশ্যন এইটো হৈছে মাকৰ কণ্ডিশ্যন এইটো হৈছে চলিৰ কণ্ডিশ্যন মাকে চলি দুটাই একেলগে পঢ়ি আছে এই আৰু এনেকৈ সংসাৰত চলি আছোঁ আৰু এনেকৈ তিনিটা পৰিয়ালেদি আমি এনেকৈ চলি আছোঁ এই ঘটনা আৰু ঘটনা হৈছে আজি এটা বেলেগ বস্তু বনাম বেলেগ বস্তু মানে ধৰক মানে অলপ মানে বেলেগ এটা বস্তু বনাম বেলেগ বস্তুটো কি মই আপোনাক দেখাই আছোঁ ৰান্ধনী ঘৰত যাওঁ ৰান্ধনী ঘৰত যাওঁতে মই দেখাই আছোঁ ৰান্ধনী ঘৰত আহি গ'লোঁ মই সেই আমাৰ সেই পুৰণা ৰান্ধনী ঘৰটো আৰু এটা এয়া দেখা পাইছে আৰু এটা বস্তু দেখাই লওঁ এই আঠিয়া কল চলিয়া কল খোৱা আৰম্ভ কৰিছে এই আঠিয়া কল লৈ আহিছোঁ এই কাৰণে আৰু এইয়া আজি বনাম আমি কাঠফুলা মাছৰুম দা কাঠফুলা দেখা পাইছেনে এই কাঠফুলা বনাম একদম সতেজ কাঠফুলা কিনি লৈ আহিছোঁ কাঠফুলাৰ লগত থাকিব এয়া মটৰ লগত থাকিব এই কাঠফুলাৰ তলত আদা তাৰপিছত আদা নহয় এইটো নহৰু এইটো আদা এইফালে জ্বালা এইফালে মছলা এইবিলাক আৰু এইফালে পিঁয়াজ এইবিলাক বিলাহী কাটা আৰু এইখিনি হৈছে বস্তুটো তাৰপাছত মই আপোনালোক গোটেই ভিডিঅ'টো দেখাই আছোঁ কেনেকৈ বনাওঁ কিন্তু কাঠফুলাটো আজিলৈকে মই দেখাও নাই গোটেই কাঠফুলা আজি বনাই পেলাই দেখাম মই কেনেকৈ বনাওঁ কি চালিয়া বনাওঁ সেই বস্তু মই দেখাই আছোঁ চাই থাকক ভিডিঅ'টো এইখিনি হ'ল এতিয়া মাছৰুমখিনি মানে হাতেদি ছিঙি ল'লোঁ হা ইয়াত কোনো কটৰেদি কাটা নাই কটৰেদি কাটা মানে এই মাছৰুমটো কি কৰিব লাগে কৈছে এনেকৈ হাতে ধৰি জাষ্ট ছিঙি দিব লাগে এইটো হৈছে মাছৰুমৰ চিষ্টেম আৰু এই বস্তুটো কি কৰিব লাগে কি অলপ গৰম পানীত বইল কৰি ল'ব লাগে কাৰণ বহুতে কয় মাছৰুম খাই মানুহ মৰে বুলি পেলাই কিন্তু গতিকে সেইবিলাক বস্তু সাৱধান হোৱাটো ভাল যদি কেঁচাই খাই মৰবিয়ে যদি অলপ ভালকৈ বনাইছে খাই অলপ নমৰা গতিকে সেইকাৰণে আৰু অলপমান সাৱধান হৈ পেলাই খোৱা ভাল সেইকাৰণে ধুনীয়াকৈ বইল কৰি লৈছোঁ কিন্তু বইল কৰি উঠি পেলাই এটা বস্তু সাৱধান অলপ পানীৰে ভালকৈ আঁচৰিব লাগে নহ'লে গোটেই পানী লাগি থাকোঁ তাতে কেৰাহীত ভৰদকৈ কিবা মাৰি দিব কেৰাহী পূৰা গৰম প্ৰথমতে আমি তাতে দিম এতিয়া তেল এতিয়া বেলেগে কেনেকৈ বনাব নাজানো কিন্তু মই এটা বেলেগ চিষ্টেমত বনাম মানে বস্তুটো বুজি পাইছানে মোৰ চিষ্টেমটো অলপমান বেলেগ হ'ব প্ৰথমতে মই এটা বেলেগত বনাম তাৰপিছত মই বেলেগ চিষ্টেমত বনাম এইটো হৈছে চিষ্টেম এতিয়া তেলটো গৰম হোৱা হান লাগছি নে নাইবা জুইটো বঢ়াই দিওঁ আৰু এয়া হৈছে কথা আৰু এটা কথা এটা কৈ আছোঁ আৰু ভিডিঅ' মানে বহুত দিন দিয়া নাছিলোঁ মানে কাৰণ কি কামত ব্যস্ত হৈ আছিলোঁ
কিন্তু কি কামত ব্যস্ত হৈ আছিলোঁ সেইটোও কম মানে মোৰ বহুত ডাঙৰ কথা এটা ক'ব লগা আছে মানে আৰু চব বস্তু লাহে লাহে গম পাই থাকোঁ মানে কিমান ডাঙৰ কথা এটা হৈছে মোৰ জীৱনত মই কি ক'ম মানে কৈ আছোঁ চব বস্তু কৈ আছোঁ জীৱনত আহিছে আকৌ ভিডিঅ'ত কৈ আছোঁ চব বস্তু এই চাওক দেখে এতিয়া তেলটো গৰম হৈছে নহয় নে এতিয়া জুইটো লাহেকৈ কমাই লৈ পেলাই প্ৰথমতে মই এইখিনি মাছৰুমটো ভাজি ল'ম ইয়াতে খালি মাছৰুমটো মই ভাজি ল'ম ইয়াতে আৰু দেখাই নাপাওঁ আজিকালি অলপ হেৰিটো বাঢ়ি গৈছে নে মানে স্কিনটো খালি মাছৰুমটো ধুনীয়াকৈ ভাজি ল'ম তাৰপাছত ভাজি লৈ উঠাৰ পাছত অলপ মানে কালাৰ প্ৰায় ভাজিম তাৰপাছত দেখাই আছোঁ বাকীখিনি কেনেকৈ হয় কেনেকৈ নহয় এতিয়া ইয়াতে অলপমান মই ইয়াতে বাকী একো মই এতিয়া এইখিনি বনালোঁ নহয়নে ইয়াতে মই এতিয়া কি দিম অলপমান লাইটকৈ মই এটা হালধি দিম হালধি মানে হালধিটো দিম বহুত নেদক কাৰণ আপুনি তাতে দিব লাগিব নহয় গতিকে হালধিটো লাইটকৈ দিম আৰু জুইটো অলপ বঢ়াই দিছোঁ তাৰপাছত নিমখ দিম কেনেকৈ নিমখ দিম কাৰণ এইটো জোখতে নিমখ দিম এই মাছৰুমখিনিৰ কাৰণে নিমখ দিম তাৰ কাৰণে নহয় এই মাছৰুমখিনি কিমান নিমখ লাগিব এইখিনি নিমখ লাগিব আৰু পৰাপক্ষত মাছৰুম বোলা বস্তুবিলাকত নিমখ চিমখ অলপ কমকৈ দিয়াটোৱে ভাল নহ'লে বেয়া হৈ যাওঁতকৈ এইবিলাক নিমখ অলপ কমকৈ দিয়াই ভাল আৰু ইয়াতে পানী ওলাব কিন্তু কাৰণ পানীত যি বইল কৰিছিলোঁ কাৰণে পানী ওলাব এই পানী চানী অলপ যাব লাগিব কিন্তু এইখিনি ভাজাও যাব লাগিব গতিকে এনেকৈ প্ৰথমতে লৰাই থৈ দিওঁ দেখাত অলপ বেয়া দেখা হ'ব পাৰে কিবা পাঁচটা নিচিনা দেখা হোৱা নাইনে হয় নহয় কথা এনেকৈ হৈ থাকক অলপ সময় তাৰপিছত বাকীখিনি দেখাই আছোঁ এতিয়া এইখিনি যে ভাজি পেলাই ল'লোঁ ধুনীয়াকৈ ইয়াত দেখিছে নে কি ধুনীয়া হৈছে ভাজাটো ধুনীয়াকৈ লাগি গৈছে আৰু ভাজি ল'লোঁ এতিয়া আমি নেক্সট আমাৰ কামৰ তেলটো পূৰা গৰম তেলত আমি এতিয়া কি দিম এই পিঁয়াজ দি দিম ইয়াত পিঁয়াজ দি দিলোঁ ধুনীয়াকৈ আৰু পিঁয়াজটো ইমান ধুনীয়াকৈ কাটছোঁ আজি মই নিজৰে ভাল লাগি আছে ইমান সৰুকৈ কাটছোঁ দেখোন পিঁয়াজটো যেন লাগি চালিয়া কাটছোঁ সৰুকৈ জুইটো অলপ কমে অলপ লাগি নহ'লে পিঁয়াজ দেখোঁ চালিয়া কাটছোঁ নে পিঁয়াজটো ধুনীয়া ন এতিয়া পিঁয়াজটো অলপ ভাজা যাক আৰু পিঁয়াজটো ভাজাওঁতে আমি কাম কৰা মানে বস্তু এটা পাহৰি দিলোঁ এই জেগাখিনি এনেকৈ খালী কৰি লৈ পেলাই আমি তাতে অলপ জিৰা আৰু এই জিৰাটো আৰু এইটো ষ্টাৰ ফ্লাৱাৰটো মানে মাৰি দিছোঁ তাৰ উপৰিও আমি তাতে কি কৰিম ধুনীয়াকৈ জলকীয়া চাৰিটা জলকীয়া ইয়াত অলপ চাৰিটা নহয় দুটা দিওঁ নে জলকীয়া দুটা আমি দি দিছোঁ ধুনীয়াকৈ তাৰপাছত অলপমান আদা অলপমান নহৰু অলপমান আদা দি দিছোঁ এতিয়া খেলাখন চাওঁ জুইটো বহুত বেছি কমেও নেদক বহুত বেছি কমাই দিলোঁ বেয়া এতিয়া ধুনীয়াকৈ বস্তুটো ভাজা যাওক আৰু পিঁয়াজটো পূৰা ভাজা যাব লাগিব তাৰমানে ধুনীয়াকৈ চালিয়াকৈ আৰু মানে কি হৈছে কি আজি পিঁয়াজটো ইমান ধুনীয়াকৈ কাটছোঁ নহয় বহুত সময় ভালকৈ বহি লৈ মূৰা এটাত বৰ ধুনীয়া হৈছে কাটা নিজৰে দেখা পাই ভাল লাগি গৈছে ইমান চালিয়া কাম কৰিছোঁ আজি মই এতিয়া এইটো অলপ বস্তু ভাজা যাওক তাৰপাছত পৰ্যায়ক্ৰমে মই বাকীখিনি বস্তু দেখাই আছোঁ কিন্তু এটা বস্তু ইয়াত এটা কথা এটা আছে পিঁয়াজখিনি ভাজিলে নহ'ব পিঁয়াজত কি দিব লাগে নিমখ দিব লাগে পিঁয়াজ ভাজিলে সেই বস্তুটো সদায় মনত ৰাখিব লাগে গুৰুত্বপূৰ্ণ বস্তু এতিয়া নিমখ কিমান দিব নিমখ দিয়া হিচাপটো হ'ল মানে যিমানখিনি পিঁয়াজ মানে চব্জিৰ তাতে বেছিয়ে নহয়নে ইয়াতো পিঁয়াজ আৰু মছলাৰ জোখেদিহে অলপমান নিমখ দিয়ক বহুত নিদিব গতিকে আগতে ভাজাত তাতে বেছিয়ে নহয়নে কাঠফুলা ভাজা গতিকে বহুত বেছি নিমখ দিয়া দৰকাৰ নাই এইখিনি হৈছে বস্তুটো মই দেখাই আছোঁ এইটো এতিয়া হৈ গৈছে এইটো তাৰপাছত এইটো ক'ব লগা আৰু বহুত কথাকেইটা আছে অলপ জুইটো অলপ হেৰি কৰি লওঁ তোৰ কিবা বেলেগ আছে নেকি মোক হা কিবা এনিথিং এলছ কি সুধিব নাথাকিব হা কি সুধিবলগীয়া থাকিব সদায় লগ পাই থকা মানুহটো নহয় মানে ধৰ তোমাৰ মোক পাই কেনেকুৱা লাগিল জীৱনত পিছত কম পিছত কবি নেক্সট ভিডিঅ' তাই মানে চৰীৰ লগত লাগবা গ'ল গতিকে এতিয়া ভিডিঅ'টো মই নিজে কৰিব লাগিব গতিকে মোৰ অলপ অসুবিধা হৈছে তথাপি বাৰু মই ভিডিঅ'টো বনাই পেলাই আপোনালোকক মই দেখাম আৰু এটা কথা কওঁ মানে মটৰবিলাক যে আমি যেতিয়া নেকি মানে গুচাই থাকোঁ মটৰবিলাক দেখোন গুচাওঁতে যিমান পাওঁ মানে খাওঁতে বেছিকৈ যায় কিয়বা যায় মানে এইটো ময়ো নাজানো নিজে গতিকে এতিয়া আমি এইকেইটা কি দিম ধুনীয়াকৈ এইখিনি বস্তু ৰেডি হৈছে এতিয়া আমি ইয়াতে দিম বিলাহী এইটো বিলাহী দি দিলোঁ আমি ধুনীয়াকৈ তাৰপিছত বিলাহীৰ লগত তাৰপাছত আমি দিম লগে লগে মটৰ
মটৰ আৰু এই যিখিনি নেকি আছিল মানে আদা নহৰু গোটেইখিনি ইয়াতে দি দিম চব যায় একেলগে এতিয়া এইখিনি আমি ধুনীয়াকৈ লৰাই দিম দেখাত অলপ ভাল দেখা হৈছে বাৰু যিয়ে নহওক অলপমান হয়তো নিমখ কমাব পাৰে আজি কাৰণ বস্তুটো মই কৈছোঁ মানে নিমখ অলপ কমাই ধৰিব পাৰিম নিমখ বেছি হ'ব নালাগে কম হওক এতিয়া ধুনীয়াকৈ মটৰখিনি অলপ ভাজা যাব লাগিব আৰু লাহে লাহে আমি ইয়াতে এইটো বস্তু দি দিলোঁ দিয়াৰ পাছত আমি এতিয়া লাহেকৈ আহিম মছলাৰ পৰ্ব নেকি আহিম মছলাৰ পৰ্ব মানে মছলাৰ কাঁহী এইকান ইয়াতে জিৰা জালুক জিৰা আছে তাৰপিছত এয়া জালুকৰ হেৰি আৰু এয়া মিট মছলা তাৰমানে মাছৰুমটো খাব লাগে অলপ মাংসৰ নিচিনাই হয় বুলি কয় এইটো গতিকে প্লেটখন চকাই দিলোঁ ইয়াতে গতিকে এইখিনিতে লাই দিওঁ এনেকৈ ধুনীয়াকৈ কি হয় কি নহয় ভাল দেখাত কিন্তু ভাল দেখা হৈছে এতিয়ালৈকে আৰু জুইটো অলপ কমাই দিব লাগে তলত লাগি যাব হয় ইয়াতে হালধি দিব পাই আছোঁ হালধিটো দিবাই আছে ৰ মই হালধি দিম তাৰপাছত মই আপোনালোকক দেখাই আছোঁ বস্তুটো কেনেকুৱা ধুনীয়া হৈছে কিন্তু এতিয়া দেখাতে কিন্তু বস্তুটো মানে কি ভাল দেখা হৈছে চাই থাকক নেক্সট আমি কি কৰিলোঁ কি এটা ধুনীয়াকৈ অলপ ভাজা লগাৰ পাছত কাঠফুলাখিনি ওপৰত দি দিলোঁ আৰু ধুনীয়াকৈ লৰাই আছোঁ এতিয়া একদম মানে আজি মাংসৰ হেৰি মাংস লাগবা লাগব তাৰমানে কাঠফুলাটো বোলে মাংস লাগে কাঠফুলা আজি মাংস লগাম আৰু বহুত বেছি মানে এইটো অলৰেডি ভাজা লাগি থকা বস্তুটো বহুত বেছি হেৰি কৰি থকা দৰকাৰ এতিয়া অলপ জুইটো বঢ়াই দিলোঁ বঢ়াই দি উঠি ফালে এই আমি য'ত নেকি মছলা খুন্দো নহয়নে সেইটো খুন্দাতে অলপ পানীৰ এটা যিখিনি নেকি বস্তু আছে আমাৰ আখেদি ফালে এটা ডাইৰেক্ট দি দিব লাগিব এতিয়া ধুনীয়াকৈ হৈ গ'ল আৰু অকল এইখিনি পানীয়ে নহয় এইখিনি পানী দি একো নহয় গতিকে ইয়াতে আমি কি কৰিম আৰু অলপমান বেছিকৈ পানী দিম ভৰ্তি কৰি নাতো আৰু অলপমান পানী দিম পানী দি উঠি পেলাই তেতিয়ালি উতলিবোৰ সিজন দিব তেতিয়াহ'লে মই তেতিয়ালি বস্তুটো মই দেখাই আছোঁ আপোনালোকক চাই থাকক একেলা এইটো লৈ পেলাই এনেকৈ ভিডিঅ' কৰি থকা বৰ কষ্ট এয়া দেখাই পাইছেনে পূৰা ধুনীয়াকৈ সিজি গ'ল পূৰা মটৰ চটৰ পূৰা ধুনীয়া ৰঙে চঙে ধুনীয়া হৈ আহিছে এতিয়া মানে বেলেগ একো কাম নাই ইয়াতে এইয়া ধনিয়া যি একদম যিটো নেকি স্প্ৰিংকলটো কৰি দিব লাগিব ধনিয়াটো ধুনীয়াকৈ হৈ গ'ল এই ধনিয়াটো এতিয়া ওপৰত মাৰি পেলাই আমি কৰিম বস্তুটো অলপ সময় কাৰণে ঢাকা দি থৈ দিম এয়া হৈছে আমাৰ কাম মুঠতে আমাৰ কাম অলমষ্ট চেছ গতিকে এতিয়া লাষ্ট এটা বস্তুৱে আছে সেইটো হৈছে কি ধুনীয়াকৈ আমি এতিয়া অলপ মানে ধুনীয়াকৈ ভাতকেইটা বাঢ়ি লৈ পেলাই ভাতকেইটা খাম আৰু এইফালে চলি আছে ঘুমাই পেলাই মাকৰ লগত চলি আছে এইটো মাক ভাগ্য ভাল মানে ধৰক ধুনীয়াকৈ বনাই উঠি খখত মানে খাব ওলাইছিলোঁৱে তেতিয়াই মনত পৰিছে যে ভিডিঅ'টো যে কৰা হোৱা নাই গতিকে আকৌ অলপ ধুনীয়াকৈ বহি লৈছোঁ মানে মই ধৰক চোলা তোলা নিপিন্ধে খালোঁ হয় ধুনীয়াকৈ আকৌ চোলা তোলা পিন্ধি খাব ওলাইছোঁ এতিয়া এইটো হৈছে মানে আঞ্জাখিনি আঞ্জা মানে ধৰক এতিয়া মাছৰুমটো এইটো মাছৰুমটো এতিয়া মাছৰুমটো এইফালে আনি পেলাই ইয়াতে দিলোঁ মাছৰুমটো দিয়াৰ পাছত এয়া মাছৰুমটো ধুনীয়াকৈ দিলোঁ আৰু লগত এয়া আছে তিয়ঁহ আৰু লগত এইফালে পানী গতিকে এয়া মাছৰুমটো দেখিছেনে মটৰ চটৰ ধুনীয়াকৈ আৰু হেৰি হৈ আছে মানে অলপ সময় হ'লতো ধোৱাটো ওলোৱা নাই গতিকে প্ৰথমতে এটা মাছৰুমৰ টুকুৰা এটা খাই চাওক কেনেকুৱা হৈছে ন বিদ্যা বহুত ধুনীয়া হৈছে এতিয়া ভাতৰ লগত অলপ খাই চাওঁ কেনেকুৱা হৈছে ন লাউড স্পীকাৰ নিচিনা কথা ক'ব লাগে সঁচাই বহুত ধুনীয়া হৈছে তিয়ঁহ বহুত ধুনীয়া হৈছে আৰু ক'ব যে মাংসৰ নিচিনা হৈছে বিৰাট ধুনীয়া আৰু এনেকুৱা মানে কি ক'ম আৰু সঁচাই ভাল লাগছে তহঁততো নাখালি কিয়া মৰা ভয় এই মানে মৰা ভয় নাখালা এতিয়া মই বাৰু মৰা ভয় নাই কাৰণে খাই আছোঁ এই মৰা ভয় নহয় তাই মই নতুন বস্তু একো খোৱাই নাই বাচ্চা হোৱাৰ পৰা সেইটো মজা হৈছে গতিকে এইটোৱে হৈছে আৰু খাই দেখালোঁ একদাহে চব্জি একদাহে আঞ্জা কি ক'ম আৰু মেইনটো মই যেনেকৈ বনালোঁ এনেকৈ বনাই খাব এনেকৈ বনাই খাব বহুত ধুনীয়া হৈছে সঁচাই বহুত ধুনীয়া হৈছে গতিকে এয়াই আছিল আমাৰ ভিডিঅ'টো আজিৰ কাৰণে গতিকে মোৰ ভিডিঅ'টো মানে বহুত ভিডিঅ' মিলাই পেলাই দিয়া হৈছেতো একেলগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যি আছে নেকি আপোনালোকে মোক উদ্ধাৰ কৰি চবখিনি কৰি যাওক আপোনালোকৰ ওচৰত মই কৈ আছিলোঁ না আৰু কিবা এটা কথা ক'ব লগা আছে ডাঙৰ কথা এটা মই ডাঙৰ কথা এটা অতি কম দিনৰ ভিতৰত ক'ম এইটোৱে মোৰ আপোনালোকৰ ওচৰত বাধা ৰাখা গতিকে এই হৈছে কথা গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে গতিকে ধন্যবাদ জয় অসম